নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেল আসাম ইনস্পিৰেশ্যনলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ক'ম যে আমাক ৰিজাল্টসমূহ অতি শীঘ্ৰে কিয় লাগে। অসম পুলিচৰ 2134টা পদৰ লগতে সাব ইন্সপেক্টৰ আৰু কামাণ্ডো বেটেলিয়নৰ যিসমূহ ৰিজাল্ট আছে, এই ৰিজাল্টসমূহ যদি এই মাহত নিদিয়ে তেন্তে বহুত প্ৰব্লেম হ'ব পাৰে। কাৰণ চাওক 24 এপ্ৰিল তাৰিখে আমি পৰীক্ষা দিছিলোঁ আৰু আমাৰ যি ভাইভা টেষ্ট আছিল 2134টা পদৰ, সেই ভাইভা টেষ্ট আছিল 11ৰ পৰা 14 জুলাইলৈকে। আৰু যদি 14 জুলাইৰ পৰা বৰ্তমানলৈকে চাওঁ আমাৰ এমাহ হ'ব হ'ল, কিন্তু আমাক ৰিজাল্টসমূহ দিয়া নাই। যদি এই মাহত ৰিজাল্ট নিদিয়ে তেন্তে যি আহিবলগীয়া 26,441টা পদৰ এক্সাম আছে 21 আৰু 28 আগষ্টত হ'ব বুলি ঘোষণা কৰিছে। সেই কমন এক্সামৰ কেণ্ডিডেটসকলে এটা হাই কাট অফ নম্বৰ যাব, অভিয়াছলি হাই কাট অফ নম্বৰ যাব, কিয়নো অসম আৰক্ষী যি নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল, মানে যিসকলে বৰ্তমান ট্ৰেইনিং বা চাকৰি কৰি আছে তেওঁলোকে 2134টা পদৰ বাবে ফিজিকেল দিছিল। ফলত কি হ'ল, ফিজিকেলৰ কাট অফ মাৰ্কছটো হাই গৈছিল, তেওঁলোকে ৰিটন পৰীক্ষাও দিছিল, ভাইভা টেষ্ট দিছিল আৰু সাইকোমেট্ৰিক টেষ্ট দিবলৈ তেওঁলোকৰ নাম আহিছিল। ফলত তেওঁলোকৰ বাবে অন্য কেণ্ডিডেটসকলে ভাইভা বা কামাণ্ডোৰ সাইকোমেট্ৰিক টেষ্ট দিব পৰা নাছিল। ইয়াৰ এটাই কাৰণ আছিল, একমাত্ৰ কাৰণটো হ'ল কাট অফ মাৰ্কছ হাই গৈছিল। যদি কমন এক্সামৰ আগতে ৰিজাল্ট নিদিয়ে তেন্তে অসম পুলিচৰ কনষ্টেবল ABUB কামাণ্ডো বেটেলিয়ন সাব ইন্সপেক্টৰৰ কেণ্ডিডেটসকলে নিশ্চয় 26,441টা পদৰ যি কমন এক্সাম হ'ব সেই কমন এক্সাম দিব। আৰু সেই পৰীক্ষাত আমি যদি 2450জন আসাম কামাণ্ডো, সাব ইন্সপেক্টৰ 306জন UB আৰু 320জন AB দুয়োটা লগাই 626জন কেণ্ডিডেট আৰু 2134টা ABUB কনষ্টেবলৰ সেই কেণ্ডিডেটসকলক যদি যোগ কৰোঁ, টোটেল কেণ্ডিডেটৰ সংখ্যা হ'ব তেতিয়া 5210জন। এই 5200 কেণ্ডিডেটৰ ভিতৰত ধৰি ল'লোঁ 210জন কেণ্ডিডেট চৰকাৰী চাকৰি কৰি আছে, কিন্তু তেওঁলোকৰ নামসমূহ ABUB কনষ্টেবল বা আসাম কামাণ্ডোত আছে। কিন্তু 5000 যি কেণ্ডিডেট আছিল সেই 5000 কেণ্ডিডেটৰ নাম অলৰেডি ABUB আসাম কামাণ্ডো সাব ইন্সপেক্টৰ এই পদসমূহত চাকৰি ফিক্স হৈ আছে। এই কেণ্ডিডেটসকলে যদি আকৌ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট যিটো কমন এক্সামৰ পৰীক্ষা দিয়ে তেন্তে অভিয়াছলি এটা হাই কাট অফ যাব। যদি একেজন কেণ্ডিডেটৰ নাম কমন এক্সাম, অসম পুলিচৰ ABUB, আসাম কামাণ্ডো, সাব ইন্সপেক্টৰ সকলোতে আহে তেন্তে 26,441টা পদৰ ভালেখিনি পোষ্ট খালী থাকিব। যিহেতু এজন কেণ্ডিডেটে সকলোতে চাকৰি কৰিব নোৱাৰে। কেইদিনমানৰ পিছত শুনিবা 1 লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল, আকৌ নতুন পদৰ বিজ্ঞাপন, আকৌ অনলাইন, আকৌ দৌৰ, মুঠতে দৌৰি সপোনকে দেখি থকা হ'ব। সপোনবোৰ কেতিয়া পূৰণ হ'ব তাৰ কোনো নিশ্চয়তা নাইকিয়া হৈ পৰিছে। যিসকলে অসম পুলিচৰ চাকৰি পাম বুলি ভাবি আছে, ভগৱানে নকৰক যদি তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টত নাম নাহে, তেতিয়া আপোনাৰ বিশেষ ক্ষতি নহ'লেও মোৰ কিন্তু বহুত ক্ষতি হ'ব। কাৰণ না মই কমন এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰিছোঁ, না ডিগ্ৰী ভালদৰে দিব পাৰিছোঁ, মুঠতে মই মানসিকভাৱে দুৰ্বলে হৈ পৰিছোঁ। আপুনি কেনেদৰে আছে আপোনাৰ কথা এইটো। যিহেতু এইটো কোনো HLC বা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা নহয়, এইটো ডিগ্ৰী নহয় য'ত এবাৰ ফেইল কৰিলোঁ আকৌ পঢ়িম, আকৌ পৰীক্ষা দিম, ডিগ্ৰী বেকলগ উঠাই থাকিম। এইবোৰ হৈছে লাইফৰ এক্সাম য'ত আমাৰ বহুত কষ্ট নিহিত হৈ থাকে। সপোনবোৰ যিবোৰ সপোন আছিল সেই সপোনবোৰ ফুলফিল হোৱাত আমাক সহায় কৰে। 21 আৰু 28 আগষ্টত পৰীক্ষা আছে, তাৰ আগতেই প্ৰশ্ন কাকত এইবোৰ ভাইৰেল হোৱা কথাটো আছেই। তাৰপিছত বা কি হয় ঠিক নাই, মুঠতে আমাক ৰিজাল্টটো সোনকালে লাগে। কমন এক্সামৰ আগতে ৰিজাল্ট ভাল হয় বেয়া হয় সেইটো পিছৰ কথা, অন্ততঃ আমি মানসিকভাৱে শান্তিত থাকিব পাৰিম। ৰিজাল্টটো সোনকালে দিলে কেৱল মোৰ বা আপোনাৰে ভাল নহয়, সকলো পৰীক্ষাৰ্থীৰ বাবে ভাল হ'ব। 12 লাখ পৰীক্ষাৰ্থীৰ বাবেও মই ভাবোঁ সহায়ক হ'ব। কাৰণ 12 লাখ পৰীক্ষাৰ্থীৰ ভিতৰত যদি এই 5000 কেণ্ডিডেট থাকে তেতিয়া তেওঁলোকৰ বহুতেই হাই কাট অফ যোৱাৰ চান্স থাকিব। গতিকে অসম চৰকাৰে ABUB কনষ্টেবল, আসাম কামাণ্ডো, সাব ইন্সপেক্টৰ এই পদসমূহৰ ৰিজাল্ট অতি শীঘ্ৰে ঘোষণা কৰিব লাগে, যাতে 26,441টা পদৰ পৰীক্ষাৰ্থীসকলে বিশেষ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। কাৰণ তেওঁলোকৰো সপোন আছে, নিজৰ সপোনবোৰ পূৰাত সহায় কৰিব। যিহেতু এজন কেণ্ডিডেটৰ বিপৰীতে আমাৰ ABUB 2134টা পদৰ 2জন কেণ্ডিডেটকৈ ভাইভা দিবলৈ মাতিছিলে এটা পোষ্টৰ বিপৰীতে। গতিকে সেইসকল কেণ্ডিডেটক যাতে বঞ্চিত নকৰে, তেওঁলোকে যাতে মানসিকভাৱে শান্তিত পৰীক্ষাটো দিব পাৰে 3rd গ্ৰেড এণ্ড 4th গ্ৰেডৰ, সেইবাবে ৰিজাল্টটো আমাক অতি শীঘ্ৰে লাগে। যদি আপোনালোকৰ কিবা মতামত আছে তেন্তে কমেণ্ট বক্সত মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। জয় অসম, ধন্যবাদ।